তো হেল্ল' ৰিয়ান স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বাকী বহুত দিনৰ মূৰত আৰু আৱিৰ্ভাৱ হৈছোঁ। আৱিৰ্ভাৱ হোৱাৰ কাৰণটো কি আপোনালোকক কৈ আছোঁ। তো কিন্তু তাৰে আগতে মোৰ এটা মানে কলেজত কাম এটা আছে। তো আগতে মই সেই কামটো কৰি আহোঁ। আৰু গেছ আৱিৰ্ভাৱৰ মেইন কাৰণটো হৈছে গেছ এইটো দেখিছেনে গেছ আৰু আহিছে দে আৰু আহিছে মানে গেছ বানপানী নহয়, মই বানপানী বুলি ক'ব জানাই, তথাপি আৰু মানে পানীটো আহিছে আৰু আৰম্ভ হ'লে সেইকাৰণে হ'লে সেইটো কথা কৈ আৰু ইমান দিনে ভিডিঅ'ত নাছিলোঁ। মই সেইটো কথা ক'ম, কিন্তু সেইটো অলপ দেৰিকৈ কৈ আছোঁ। তো বৰ্তমান আপোনালোকক মই কলেজত মোৰ এটা কাম থকা বুলি ক'লোৱে। তো আগতে মই কামটো কৰি আহোঁ, তাৰপিছত এনেকৈ নাযাওঁ ৰ'ব ছাৰটো কথা চেঞ্জ হৈ গ'ল। আৰু মানে আজি গেছ আমাৰ ঘৰত মানে বৰ্তমান এতিয়া কোনেও নাই, কোনেও নহ'লে মানে গেছ গোটেই ঘৰখনত তালা চালাকেইটা মই মাৰিব লাগিব। তো এৰেটো মাৰি লওঁ, তাৰেটো মাৰি লওঁ, বাকী আৰু গেছ পিছফালে ধুনীয়াকৈ কৰি লৈছোঁ। তো গোটেইখিনি তালা চালা মাৰি পেলাই আপোনালোকক বাহিৰত লগ পায়। তো গেছ ধুনীয়াকৈ তালা চালা মাৰা হৈ গ'ল। এতিয়া মই চাই ধুনীয়াকৈ ফটোত লওঁ। তো এতিয়া মানে যাওঁ মানে এটা চলি এটাক ৰখি আছোঁ, ৰখি আহি পোৱাৰ পিছত যাওঁ। তাৰপিছত আজি আৰু কলেজ চলেজ বেলেগ এনেকৈ নেট খাব আকৌ। তো কলেজৰ পৰা আহি পেলাই লগ পাই আছোঁ। যে কামটো থকা বুলি যে কৈছিলোঁ, কলেজৰ কামটো মানে বেলেগ নহয় গেছ। আৰু আমাৰ ফৰ্ম ফিল আপ আছে মানে গেছ কি ক'ব, এই ফৰ্ম ফিল আপটো 2 দিন আগত আমি কৰি পেলাই ধুনীয়াকৈ কলেজত জমা দিলোঁ। এতিয়া আৰু গেছ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নটিচ দিবলৈ 6 মাৰ্চত এপ্লাই কৰি পেলাই আৰু দে মানে কি ক'ব গাইছ, মানে উল্টা পাল্টা কৰিয়ে দেখুৱাই ইয়াতে মানে বিয়ে পঢ়াই নপঢ়াই সমান হৈছে দে। আৰু কি ক'ম গাইছ দে। তো মই যে মানে লগটো যে আহিব বুলি কৈছিলোঁ, এই তই এতিয়া আহিছে। এতিয়া হে মানে কাম এটা কৰিলোঁ পৰা আহি পালোঁ মই এতিয়া। আৰু গেছ কলেজৰ পৰা আহি থাকোঁতে মানে মই ৰাস্তাতে এটা বস্তু এটা দেখিলোঁ, তাৰে এটা ধুনীয়া এটা ক্লিপ এটা লৈছিলোঁ। তো আগে ক্লিপটো চাই লওক আৰু বাকীখিনি আছে তাৰপিছত কৈ পেলাই মানে এটা বস্তু আপোনালোক নেট খাই পেলাই নলিও আৰু একদম চাকচোন আপোনালোকে চাক ঘৰৰ ওপৰত গেছ ছাগাল উঠিছে চা ছাগাল উঠি পেলাই গছৰ পাত খাব ধৰিছে। ক্লিপটো এতিয়া আৰু গেছ এই ৰাতিপুৱাৰ পৰা এখন কাগজত ধৰি গাইছে ৰাতিপুৱা মোটামুটি আপোনাৰ 10টা 10:30 মানৰ পৰা ইটা বাজছে আপোনাৰ 2টা বজাক লাগি আপোনাৰ কলেজত ৰখি কিবাকে সিহঁতৰ কৰি পেলাই আনিছোঁ দিয়ক। বাপৰে গাইছ, এই গুৱাহাটী ইউনিভাৰ্চিটি জ্বালা দিছে দিয়ক। তোক যদি আগতে কিবা কথা আছে জমাটোত কৰিব লাগে আগতে কওঁ, এতিয়া পিছত ক'ব দিছি কি ক'ব আৰু গাইছ। তো এতিয়াতো মোৰ খানা এটা আছে, তো খানাটো খাই আহি পেলাই আপোনালোকক লগ পাই আছোঁ। আজি কিন্তু গাইছ বহুত কিবা কিবি কাম আছে দিয়ক। আৰু খানা চানা খাই পেলাই আহিলোঁ। এতিয়া মানে আপোনাৰ খানা চানা ভালেই হৈছে বাৰু। খানাটো মানে খানাটো নাছিল, আপোনালোকতো ৰাতিপুৱাই কৈছোঁৱে মই যে আমাৰ ঘৰত আজি কায়ো নাই। তো কায়ো নোহোৱাৰ কাৰণে মানে আমাৰ এই দাদা হাততে ক'লাক যে বোলে আজি আমাৰ তাতে ভাতকেইটা খাবা। তো সেইটোৱে খানা আৰু গাইছ এতিয়া মানে বহুত কাম থকা বুলি কৈছিলোঁ, কাম চাম একো নাই গাইছ। এতিয়া মানে কি হৈছে আপোনাৰ এই গাড়ীখন দেখছি না কেনেকুৱা এটা লেতেৰা হৈছে। এতিয়া মানে গাইছ ভাবিছোঁ মই বোলে গাড়ীখন একবাৰ ধুম, এই আগফালটো চাওকচোন কেনেকুৱা এটা লেতেৰা হৈছে। তো প্ৰথমতে গাড়ীখন ধুই লওঁ ৰ'বচোন, তাৰে পিছত আছিল অলপ কাম আমি কৰোঁ নকৰোঁ চাওঁ। তো আগে গাড়ীখন ধুই লওঁ। তো গাইছ গাড়ী চাড়ী ধুনীয়াকৈ আনি ল'লোঁ আৰু ধুনীয়াকৈ পাকা আনত। আৰু গাইছ আগতে মানে মই গাড়ী ধুইছিলোঁ আপোনাৰ এখন পাকাত। আপোনালোকে যোনে মোৰ আগৰ এই মানে ভিডিঅ'গিলা চাইছে তাতেও কোনোবাটো ভিডিঅ'ত আছে নহয়, মানে এখন জেগাত গাড়ী চাড়ী ধোৱা গৈছিল। তো কিন্তু গাইছ আমাৰ যেতিয়া মটৰৰ পাইপ আছিল এতিয়া মানে ফাইটছিল, তো কাটি দিয়া গৈছে। তো তাকে লাগি নাযায়, সেইকাৰণে আজি এতিয়া তাতে ধুবা লগা হৈছে। অলপমান জেগাটো অলপ কম হৈছে, তথাপি হ'ব আৰু কথা নাই। সেইটো গাড়ীখন ধুম, আপোনালোকে চাই থাকক অলপমান।
গাইজ গাড়ী চাড়ী ধোৱা হৈ গ'ল ধুনীয়াকৈ আপোনালোকেতো দেখাই পেলাক তো এতিয়া ক'ব লাগে মানে গাইজ ইমান দিনে কিয় ভ্লগ বনাইছিলোঁ ভ্লগকে বনাইছিলোঁ মানে গাইজ কাৰণটো ক'ব লগা হ'লে ভ্লগকে বনাইছিলোঁ মানে গাইজ কাৰণটো হ'ল মেইন কাৰণটো মেইনলি কণ্টেণ্ট নাছিল গাইজ কণ্টেণ্ট নহ'লে আৰু এনে আৰু কি আৰু আলে বেলে ভ্লগ দিওঁ তো কাৰণ গাইজ কণ্টেণ্ট থাকিলে টাইম থাকিলে কণ্টেণ্ট নাথাকে মুঠৰ এটা মিলিলে এটা নিমিলে সেইকাৰণে আৰু দিয়া হোৱা নাছিল ভ্লগ কিন্তু গাইজ আজিৰ পৰা আপোনালোকে চিন্তা কৰিব নালাগে পূৰা ভ্লগ পাই থাকিব ডেইলি ভ্লগ নাপায় বাৰু তথাপি মাজে মাজে হ'লেও ধুনীয়া ভ্লগ পাই থাকিব আৰু দি থাকিম আৰু ধুনীয়াকৈ মই যি পাৰোঁ সেনেকৈ তো খালিকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক ছাপোৰ্ট মানে কি অলপমান ভিউজ চিউজ দি থাক শ্বেয়াৰ টেয়াৰ কৰি ধুনীয়াকৈ ছাপোৰ্ট কৰি যাওক আৰু গাইজ মই যে কৈছিলোঁ অলপ কাম থকা বুলি কামটো আছে কিন্তু কাম মানে গাইজ মোৰো কাম আছে আৰু এখনৰ লগত অলপ কাম আছে এতিয়া কামটো আজি কৰোঁ না নকৰোঁ নেটটো অলপ দেৰিকৈ চাই আছোঁ কৈ দিলাক লাগি তো যদি কৰোঁ আপোনালোকক দেখাই আছোঁ যদি নকৰোঁ তো আৰু গমেই পাব আপোনালোকে তো মই এতিয়া দেখছি না গাড়ী চাড়ী ধুই পেলাই কেনেকুৱা ঘাম উঠি গৈছে এতিয়া বৰ্তমান অলপ গাটো ধুই লওঁ ৰ'ব নহ'লে গোটেই কেনেবা গৰম উঠিছে তো আপোনালোকে অলপ সময় থাকক মই গা চা ধুই পেলাই অলপ ৰেষ্ট লৈ পেলাই কম তো আপোনালোকৰ কামটো কৰোঁ নে নাই গা চা ধুই পেলাই একদম ফ্ৰেছ হৈ পেলাই ধুনীয়াকৈ অলপমান জিৰাই পেলাই এতিয়া আৰু অলছোঁ মানে চকত দেখি যাবা মই আপোনালোকক কৈছিলোঁ যে অলপমান মোৰ কামো আছে বা আপোনাৰ গাড়ীখনৰো অলপ কাম আছে কৰোঁ নে নাই চাওঁ তো গাইজ কৰোঁ নে নাই তো এতিয়ালৈকে সিমানে ডিচাইড কৰিব পাৰাই নাই তো কিন্তু ওলাই যাওঁ ধুনীয়াকৈ যদি কৰিব পাৰোঁ কৰিম যদি নোৰোৱা নাই মানে মেইন কেছ কি না মেইনলি মোৰ তাত মানে এতিয়া বৰ্তমান পইচাটো নাই পইচাটো মাৰ তাতে আছে মাইটো ঘৰত নাই জানেই তো এতিয়া যদি মানে অলপ পইচা আছে আৰু সিমান পইচা নাই যদি বেছি পইচা লাগে কামটো নকৰোঁ যদি কমকৈ পইচা ধৰে তেতিয়া কৰিম আৰু বাকী মোৰতো হ'ব বাৰু তো যায় তো গাইজ চকৰ পৰা আহিলোঁ ধুনীয়াকৈ বাকী গাইজ মানে মই জানে কাম কৰিম বুলি কৈছিলোঁ মানে গাইজ কৰিব নহ'ল মানে মেইনলি কৈছোঁ তো গাইজ পইচাটো মোৰ লগত নাই তো কৰিব নহ'ল তো আজি আৰু গাইজ বেলেগৰ কাম নহ'ল এখিনি ইয়াতে হ'ল তো আজি এটা চিম্পুল ভ্লগ দিলোঁ আৰু বহুত দিন জানাইছিলোঁ কাৰণে এইটো দিলোঁ তো যদি ভিডিঅ'টো ভাল পাওঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু পুনৰ অন্য এটা নতুন ভিডিঅ'ত লগ পাম পুনৰ অন্য এটা নতুন ভিডিঅ'টো অতি শীঘ্ৰেই আহিছে তো তেতিয়াহ'লে আপোনালোকে অপেক্ষা কৰি থাকক দে বাই বাই